নমস্কাৰ গাইজ, স্বাগতম জনালো টেকনিকেল ইনজু ইউটিউব চেনেললৈ। প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা এনেকুৱা এটা স্কিম বহুতে নাজানে। আজি মই এইটো ভিত্তিত কম যে প্ৰধানমন্ত্ৰী mandhan যোগী যোজনা যিটো আছে তাত আপোনালোকে কেনেকৈ এপ্লাই কৰিব সকলোকেইটা প্ৰচেছ দেখাই দিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে সম্পূৰ্ণ চাই থাকিব। কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ ভিডিঅ'ত কম। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে ইয়াৰ কাৰণে আপোনালোকে প্ৰথমে যাব লাগিব mandhan.in-ত। mandhan.in-ত যোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ পাই যাব। ইয়াত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াত আপোনালোকে দেখিব এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল এইটো অৰ্গানাইজেশ্যন ৱৰ্কাৰ হ'ব লাগিব। ইয়াত এপ্লাই কৰা যিটো পাৰ্চন তেওঁ 18 পৰা 40 বছৰলৈকে হ'ব লাগিব। মান্থলি ইনকাম আপ টু 15,000 হ'ব লাগিব। ইয়াত আপোনালোকে কেনেকৈ ৰেজিষ্টাৰ কৰিব মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা তিনিটা অপশ্যন অপেন হৈ যাব। চেল্ফ এনৰোলমেণ্ট, CHC BLE এণ্ড এডমিন লগইন। মোৰতো CHC ID নাই, সেইকাৰণে মই চেল্ফ এনৰোলমেণ্টত ক্লিক কৰি আছোঁ। তাৰপিছত ইয়াত যিটো আপোনাৰ মোবাইল নম্বৰটো দি দিব। ইয়াত প্ৰচেছ যিটো অপশ্যন আছে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহি যাব। ইয়াত OTPটো আপোনালোকে ভৰাই দিব। প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা অপেন হৈ যাব, ডাছবৰ্ডটো অপেন হৈ যাব। ইয়াত আপোনালোকে যিটো তলৰ অপশ্যন আছে ছাৰ্ভিচত ক্লিক কৰি দিব। ছাৰ্ভিচত ক্লিক কৰি দিয়াৰ পিছত ইনৰোলমেণ্ট যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত তিনিটা অপশ্যন পাব। প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আৰু নেশ্যনেল স্কিম ফৰ ট্ৰেড এণ্ড চেল্ফ এমপ্লয় পেঞ্চন। আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ অপেন হৈ যাব। ইয়াত আপোনালোকে সুধিছে আৰ ইউ ৰেজিষ্ট্ৰেশ্যন ইন e-shram। আপোনালোকে ইয়াত ইয়েছ বুলি ক্লিক কৰি দিব। ইয়াত আপোনালোকে আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো দিব লাগিব। যিটো e-shramৰ UNA নম্বৰ এইটো দিব লাগিব। ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো দি ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ নাম, ইমেইল ID দিব লাগিব, মোবাইল নম্বৰটো দিব লাগিব আৰু জেণ্ডাৰটো আপোনালোকে ইয়াত দি দিব। জেণ্ডাৰ দিয়াৰ পিছত ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, পিনকোডটো ইয়াত দিব লাগিব আৰু ইয়াত লিখিছে ডু ইউ বিলং টু নৰ্থ ইষ্ট ৰিজন। ইয়াত আপোনালোকে ইয়েছ বুলি ক্লিক কৰি দিব। তাৰপিছত ইয়াত আধাৰ কেটেগৰী থাকিলে আধাৰ কেটেগৰী দিব। আপোনালোকৰ যিটো অকুপেশ্যনটো ইয়াত দি দিব আৰু ইয়াত কৈছে whether member beneficiary NPS, ESIC, EPFO ইয়াত আপোনালোকে ন মাৰি দিব আৰু whether income tax payer আপোনালোকে ন বুলি ক্লিক কৰি ছাবমিটত ক্লিক কৰি দিব। প্ৰথম পেজ ছাবমিট কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। বেছিক ডিটেইলছ ফ্ৰম নিউজ ছাবস্ক্ৰাইবাৰ ইনৰোলমেণ্ট। তো ইয়াত আপোনালোকে চিলেক্ট অথেণ্টিকেট টাইপ চিলেক্ট কৰি OTP বুলি চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে বায়' অথেণ্টিকেট বুলি ক্লিক কৰিব। আপোনালোকে ইয়াত দেখিব ইয়াত টিক মাৰ্ক দিব লাগিব। আধাৰ নাম্বাৰ BID UID টোকন বুলি ইয়াত লিখা আছে। ইয়াত আপোনালোকে টিক মাৰ্ক দি OTPটো জেনেৰেট কৰি দিব। তাৰপিছত ইয়াত যিটো অপশ্যন আহিছে ইয়াত আপোনালোকে ক্লিক কৰি জেনেৰেট OTPত ক্লিক কৰি দিব। ইয়াত ভেৰিফাই OTPত আপোনালোকে OTPটো বহাই দিব। OTPটো বহাই ইয়াত ভেলিড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত এনেকুৱা পেজ এটা অপেন হৈ যাব। ইয়াত আপোনালোকৰ যিটো পেঞ্চন একাউণ্টটো ইয়াত শ্ব' কৰিব আৰু মান্থলি আপোনাৰ যিটো মান্থলি এমাউণ্ট এইটো 61 rupees কৰি থ'ব লাগিব। তো ইয়াত দেখক মোৰ ডিটেইলছ দেখাই আছে। তাৰপিছত আপোনালোকে ইয়াত বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন ফ্ৰিকুৱেঞ্চি এইটোত আপোনালোকে চেলেক্ট বেনিফিচিয়াৰী কণ্ট্ৰিবিউশ্যন ফ্ৰিকুৱেঞ্চিত 1 month ইয়াত ক্লিক কৰি দিব। 1 month ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ যিটো একাউণ্ট নম্বৰ চিলেক্ট কৰিব লাগিব আৰু নমিনি ডিটেইলছ যিটো আছে এইবিলাক ইয়াত চিলেক্ট কৰিব লাগিব।
এই ফৰ্মকেইটা সকলো ফিল আপ হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত বেনিফিচিয়াৰী মান্থলি কণ্ট্ৰিবিউশ্যন ফৰ ইনৰোলমেণ্ট দ্য PMSY স্কিম ইন 61 ইয়াত আপোনালোকে ক্লিক কৰি দি ছাবমিট এণ্ড প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে এই ফৰ্মটো প্ৰিণ্ট আউট নাইবা ডাউনলোড কৰি ওলাই ইয়াত আপোনালোকে চিগনেচাৰ কৰি এইটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে প্ৰচেছত ক্লিক কৰি দিব। আপোনালোকে যেটো ফৰ্মটো ডাউনলোড কৰিলে এই ফৰ্মটো ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে সাবমিট বাটনত ক্লিক কৰিব। সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত এটা কথা মনত ৰাখিব যে ফাৰ্স্ট যেটো পেমেন্ট হয় পেমেন্টটো আপোনাৰ ফাৰ্স্টতে কৰিব লাগিব। তাৰপিছত আপোনালোকে ডাউনলোড যেটো কাৰ্ডটো ডাউনলোড কৰি ৰাখিব পাৰিব। আৰু আপোনালোকে এইটো ষ্টেটাস চেক কৰিব খুজিলে চেকো কৰিব পাৰিব। ইয়াৰ পৰা চেক ক্লেম ষ্টেটাস হয় ইয়াৰ পৰা চেক কৰিব পাৰিব। তো আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।